নমস্কাৰ বন্ধুসকল, সকলোকে জিত আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম CRPFৰ ওপৰত। আপোনালোকে কেনেকৈ CRPFত জইনিং কৰিব লাগিব। আপোনালোকৰ CRPFত জইনিং কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আপোনালোকৰ চেলাৰী কিমান হ'ব, আপোনালোকৰ পোষ্টিং ক'ত দিয়া হ'ব, সিলেকশ্যন প্ৰক্ৰিয়া সকলো ইনফৰমেশ্যন এই ভিডিঅ'টোত আপোনালোকে লাভ কৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ এফালৰ পৰা চাই থাকক। বন্ধুসকল, প্ৰথম কথা, CRPFৰ ফুল মিনিং হৈছে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ। আৰু CRPF এনেকুৱা এটা অৰ্ধসৈনিক বাহিনী যিটো গৃহ মন্ত্ৰালয় অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত থাকে। তাৰোপৰি CRPF এনেকুৱা এটা অৰ্ধসৈনিক বাহিনী যিটো ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসৈনিক বাহিনী। যদি আপোনালোকে ক'ব খোজে তেনেহ'লে CRPFক আপোনালোকে ক'ব পাৰে। বাকী আদাৰ যিবিলাক পেৰামিলিটাৰী ফ'ৰ্চ আছে সেই ফ'ৰ্চবিলাকৰ ভিত্তিত আপোনালোকে CRPFক পুৰণি অৰ্ধসৈনিক বাহিনী বুলি ক'ব পাৰে, কাৰণ CRPFে বহু বছৰ ধৰি আমাক সুৰক্ষা প্ৰদান কৰি আহিছে। এতিয়া আহিছে CRPFৰ কাম কি। বন্ধুসকল, CRPFৰ কাম হৈছে আমাৰ ভাৰতৰ যিবিলাক আইন কানুন আৰু সন্ত্ৰাসবাদৰ যি গতিবিধি ব্যৱস্থা তাক ৰখাবৰ বাবে CRPF প্ৰশাসনৰ লগত জড়িত হৈ একেলগে কাম কৰে। ভাৰতক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰিবৰ বাবে একেলগ হৈ কাম কৰে। আপোনালোকে নিশ্চয় গম পায় আমাৰ CRPF কিমান শ্বহীদ হৈ থাকে, বছৰি কিমান CRPF জোৱান আমাক দেশক সুৰক্ষা প্ৰদান কৰিবলৈ গৈ শ্বহীদ হয়। আপোনালোকে নিশ্চয় সেইটো গম পায়। আৰু আমাৰ বৰ্তমান ভাৰতত CRPF জোৱানৰ সংখ্যা হৈছে 3,13,778 জন জোৱান আমাৰ ভাৰতত কৰ্মৰত হৈ আছে। নেক্সট পোষ্টিং, আপোনালোকৰ পোষ্টিং ক'ত দিব। বন্ধুসকল, CRPFৰ পোষ্টিং যদি আপোনালোকে কয় তেনেহ'লে আপোনালোকৰ ভাৰতৰ যিকোনো ৰাজ্যত আপোনালোকক পোষ্টিং দিব পাৰে। যে এইটো নহয় আপুনি অসমৰ পৰা গৈছে অসমতে যে পোষ্টিং পাব আপুনি, সেইটো নহয়। আপোনালোকে আদাৰ যিবিলাক ষ্টেট আছে আপোনালোকে সকলোতে পোষ্টিং পাব পাৰে। কিন্তু এছাম ৰাইফলত কাৰণ আপুনি নৰ্থ ইষ্টতহে পোষ্টিং পাব। কিন্তু CRPF তেনেকুৱা ফ'ৰ্চ নহয় যে আপোনালোকে অসমতেই বা নৰ্থ ইষ্টতেই পোষ্টিং পাব। তো এতিয়া হৈছে জইনিং কেনেকৈ কৰিব। বন্ধুসকল, জইনিং কৰিবৰ বাবে যিটো যিটো কনষ্টেবল ভেকেঞ্চি ওলায় সেইটো SSCৰ দ্বাৰা কণ্ডাক্ট কৰে। কাৰণ SSCয়ে বহু ভেকেঞ্চি লৈ আহে কনষ্টেবলত, যিটো আপুনি SSCৰ দ্বাৰা আপোনালোকে জইনিং কৰিব পাৰিব। কাৰণ বাকী যিবিলাক আদাৰ পোষ্ট আছে, এছিষ্টেণ্ট কামাণ্ডেণ্ট হওক, SI হওক, ছাব ইনস্পেক্টৰ হওক, এইবিলাক SSCয়ে কণ্ডাক্ট প্ৰায় কৰা দেখা নাযায়। এইবিলাক প্ৰায় এক্সট্ৰাকৈ ওলাই আহে CRPFৰ পৰা। কিন্তু কনষ্টেবলটো বহুত ডাঙৰ ভেকেঞ্চি লৈ আহে, 20,000 30,000 পোষ্ট লৈ আহে কনষ্টেবলত। আপোনালোকে সেইটো SSCৰ দ্বাৰা জইনিং কৰিব পাৰিব। তো কোৱালিফিকেশ্যন আপোনাক লাগিব মাত্ৰ 10 পাছ লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা, ছায়েন্সেই হওক আৰ্টছেই হওক, কোনো ধৰণৰ পাৰ্চেণ্টেজ আপোনালোকক নালাগে। অনলি 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে চিলেকশ্যন প্ৰক্ৰিয়া। বন্ধুসকল, চিলেকশ্যন প্ৰক্ৰিয়া হৈছে আপোনালোকৰ হাইট কেৱল 170 চেণ্টিমিটাৰ লাগিব মেল ল'ৰাসকলৰ বাবে, আৰু ছোৱালীসকলৰ বাবে 157 চেণ্টিমিটাৰ লাগিব। আৰু চেষ্ট লাগিব আপোনালোকৰ 80 চেণ্টিমিটাৰ লাগিবই, ফুলালে বেছি হ'ব লাগিব, 5 চেণ্টিমিটাৰ বেছি হ'ব লাগিব। ছোৱালীসকলৰ বাবে কোনো চেষ্টৰ প্ৰয়োজন নাই। চিলেকশ্যন প্ৰক্ৰিয়া আগতে SSCয়ে ফিজিকেল অনুষ্ঠিত কৰিছিল, কিন্তু এতিয়া কম্পিটিশ্যন বহুত হাই হোৱাৰ বাবে আগতে ৰিটেন এক্সাম কৰে, আগতে অনুষ্ঠিত কৰে, নেক্সট ফিজিকেল কৰে, তাৰপিছত মেডিকেল কৰে, নেক্সট আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰে। তাৰপাছত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব। সেই এপইণ্টমেণ্ট লেটাৰটো লাভ কৰিব আপোনালোকৰ মেৰিট ওপৰত, আপোনালোকে কিমান নাম্বাৰ লাভ কৰিছে সেই এক্সামটো মেইন এক্সাম। আপোনালোকে SSCত যদি এক্সাম দিয়ে তেনেহ'লে আপোনালোকৰ প্ৰথম যিটো ইম্পৰ্টেণ্ট হ'ব সেইটো আপোনালোকৰ মাৰ্ক, আপুনি কিমান মাৰ্ক লাভ কৰিছে সেই ভাল মাৰ্ক আনিবলৈ চেষ্টা কৰিব যেতিয়া SSCত এক্সাম দিব। বাকী যিবিলাক পোষ্ট আছে ছাব ইনস্পেক্টৰ, SI হওক, এছিষ্টেণ্ট কামাণ্ডেণ্ট, এইবিলাকৰ ইমান ভেকেঞ্চি অহা দেখা নাযায়। সেইবাবে মই এইটো বিশ্লেষণ কৰা নাই। আপোনালোকক যদি লাগে কমেণ্ট কৰিব, মই ভিডিঅ' বনাই আপোনালোকক প্ৰভাইড কৰিম। ইমানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ জব ইনফৰমেশ্যন মই আপডেট দি থাকোঁ। সেইবাবে আপোনালোকে যেতিয়া SSCৰ ফালৰ পৰা ভেকেঞ্চি আহিব মোৰ তাত পাই যাব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ইমানেই।